আৰু এই হাতৰ ছাপখন ৰঙা ৰঙৰ আছিল। এই হাতৰ ছাপখন দেখি এনে লাগিছিল যেন কোনোবাই তেজ লাগি থকা হাতেৰে ডেল্টনৰ বিচনাখনত এই ছাপটো মাৰিছিল। জছ আৰু ৰেনীয়ে যেতিয়া তাইক সুধিলে যে সেই ব্যক্তিজন কোন আছিল, তেতিয়াই লৰেইনে জছৰ পিছফালে এটা ৰঙা ৰঙৰ দানৱ থিয় হৈ থকা দেখিলে। এয়াই নহয়, বহুদিনৰ পৰাই নিৰুদ্দেশ হৈ থকা সেই ল'ৰাসমূহকো মেগীয়ে হয়তো হত্যা কৰি পেলাইছে। আৰু ডেড বডিসমূহ পতাই থোৱাৰ পিছত সি হয়তো ডেড বডিসমূহত ছডিয়াম হাইড্ৰক্সাইড ঢালি দিছিল যাতে ডেড বডিসমূহৰ পৰা গোন্ধ নোলায়। কাৰণ বাথটাবত সেই নিৰুদ্দেশ এই প্ৰশ্নৰ উত্তৰত সি যিটো কথা ক'লে সেই কথা শুনি পুলিচ বিষয়া দুজনে বহুত ভয় খাই গৈছিল। সি ক'লে যে যোৱা 12 বছৰৰ ভিতৰত সি 18 জনী ছোৱালীক ইতিমধ্যে হত্যা কৰি পেলাইছে। আবেলিৰ সময়ত তেওঁলোক যেতিয়া ঘৰলৈ উভতি আহি আছিল, তেতিয়া তেওঁলোকে জংঘলত এজন বুঢ়া মানুহক থিয় হৈ থকা দেখিলে আৰু তাৰ কাষতে তাৰ পত্নী মৃত অৱস্থাত পৰি আছিল। আৰু তেওঁলোকৰ নৱজাতক শিশুটিক অক্সিজেন মাস্ক লগাই বাকচ এটাত ভৰাই থলে যাতে শিশুটিৰ কান্দনৰ শব্দবোৰ বাহিৰলৈ যাব নোৱাৰে। মানুহৰ দেহত প্ৰৱেশ কৰি তাক ভিতৰৰ পৰা খাবলৈ আৰম্ভ কৰে আৰু খাই খাই সি তাৰ ভিক্টিমজনক নিষ্ঠুৰভাৱে মাৰি পেলায়। লোককথা অনুসৰি এই জখ যেতিয়া কোনো লোকৰ দেহত প্ৰৱেশ কৰি তাক খাবলৈ ধৰে, সেই সময়খিনিত সেই মানুহজন কোনো জন্তুৰ নিচিনাকৈ চিঞৰিবলৈ ধৰে। জখ অন্য ভূতৰ নিচিনাকৈ নিজৰ ৰূপ পৰিৱৰ্তন কৰিব পাৰে আৰু বেছিকৈ সি মহৰ ৰূপত থাকি ভাল পায় আৰু এই ঠাইখনক মানুহে বহুত বেছি ভয় কৰে, কাৰণ এই কিলাটোত ৰাতিৰ সময়ত যদি কোনোবাই প্ৰৱেশ কৰে তেন্তে সি আৰু কেতিয়াও উভতি নাহে। বহু বছৰ আগতে কিছুমান লোকে ৰাতিৰ সময়ত এই ঠাইখনলৈ আহিছিল। তেওঁলোকে এই ঠাইখনলৈ অহাৰ কাৰণ আছিল যে তেওঁলোকে জানিব বিচাৰিল যে এই ঠাইখনত ভূত প্ৰেতৰ বাস আছে নে নাই, কিন্তু তেওঁলোকে নিজৰ অভিজ্ঞতা আনৰ আগত প্ৰকাশ কৰিব নোৱাৰিলে। তেওঁলোকে এই কিলাটোৰ পৰা উভতি আহিব নোৱাৰিলে আৰু কিছুমান ৰহস্যময় কাৰণত তেওঁলোকে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আগে পিছে বেন তাৰ ঘৰলৈ উভতি গ'ল আৰু এলফ্ৰেড শুবলৈ তাৰ কোঠাটোলৈ গ'ল। এলফ্ৰেড টোপনিত লালকাল হৈ আছিল আৰু ৰাতি প্ৰায় 3 বাজি মানত হঠাতে তাৰ চকু মেল খাল। সি অনুভৱ কৰিবলৈ পালে যে তাৰ পিছফালে কিবা পোহৰ আহি আছে, যেন কিবা লাইট জ্বলা নিমা হৈ আছে। সি আচৰিত হৈ পৰিল, কাৰণ পিছফালে তাৰ কোনো ধৰণৰ লাইট নাছিল। সি লগে লগে পিছফালে চালে। সি দেখিলে যে তাৰ পিছফালে থকা খিৰিকীখন খোলা আৰু এজন মানুহে মোবাইলেৰে তাক শুই থকা অৱস্থাত ফটো তুলি আছে। এলফ্ৰেডৰ বুজিবলৈ পলম নালাগিল যে সি আন কোনো নহয় বৰং সেইজন ব্যক্তিয়ে যিজনে আজি সন্ধিয়াৰ পৰাই তাক মেছেজৰ ৰিপ্লাই দি আছে। আৰু আচৰিতভাৱে সি ফটো তুলি থকাৰ সময়ত স্মাইল কৰি আছিল, ঠিক সেই ধৰণে যি ধৰণে সন্ধিয়া এলফ্ৰেডে সেই ফটোখনত দেখিছিল। সাইকিয়াট্ৰিষ্ট এজনৰ ওচৰলৈ লৈ গৈছিল। তেতিয়া সকলোৱে গম পালে যে হেইলিয়ে তাইৰ ঘৰটোত জুই লগাইছিল আৰু তাইৰ মুখত এচিড পেলাই দিছিল। অৰ্থাৎ কিমে নিজেই নিজৰ ঘৰটোত জুই লগাই দিছিল আৰু নিজৰ মুখত এচিড পেলাই দিছিল। 1995